সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে। ওয়েলকাম বেক টু মাই চেনেল। চ' নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই সাজি কাচি ওলাই লৈছোঁ মন্দিৰলৈ বুলি যাবলৈ। আগতেও মই গৈছিলোঁ, চাই থাকিব। ঐ আদি ক'ত যাওঁ? কুকু ইমান জুম জুম হৈ আছে, কিবা এটা হৈ আছে না। গাইছ এইফালে চাওকচোন, ইমান ধুনীয়া লাগিছে ন, সেউজীয়া সেউজীয়া গোটেইখন। বৰ ভাল লাগে এনেকুৱা। ইয়াত ফটো মাৰিবলৈ বেলেগ ভাল আছিলে। ছোৱালী মানুহবিলাক ফটো বুলি ক'লে বলিয়া আৰু সঁচাকৈ ন, ময়ো অকণমান হয় বাৰু দেই। এইফালে আহি আহি আমি পাবলৈ হৈ গ'লোহি আৰু পালোৱে আৰু। এইফালে চাহপাত বাগানবোৰ দেখিছিলে, ইমান মজা লাগে ন চাহপাত বাগানবিলাক। মই যে ফটো মাৰিবলৈ ইমান মন আছে চাহপাত বাগানৰ মাজত সোমাই মেলি, বৰ ভাল লাগে। এইফালে আমি আহি পায়ে গ'লোঁ। এইফালে ফাইনেলি গাইছ আমি আহি পাই গ'লোহি দেওপানী মন্দিৰ। আমি আগতেও আহিছোঁ, যিহেতু আগতে দেখাইছোঁ বাৰু আহোঁতে, এতিয়াও আকৌ আহিছোঁ। এইবাৰ বা ভিনীহঁতৰ লগত আহিছোঁ। এইফালে আমি শৰাইৰ কাৰণে বুলি ল'বলৈ আহিলোঁ মাহ প্ৰসাদ ফল মূলবিলাক। আমি শৰাই নাই দিয়া, মানে ভিনীহঁতে দিছে আৰু। এইফালে আমি এতিয়া সোমাই গৈ আছোঁ মন্দিৰৰ ভিতৰলৈ। তো বাকীখিনি চাই থাকিব কি কি কৰোঁ। গাইছ এইফালে যে ৰঙা ৰঙা ফিটাবিলাক বান্ধি থোৱা দেখিছে, বান্ধিলে মানে বোলে হেৰি কিবা আশা পূৰ্ণ হয় বোলে। তাকে আমিও বান্ধিম বুলি ভাবিছোঁ আজি। চাওঁ কি সত্য নে অসত্য। এইফালে আমি এতিয়া চাকি ধূপ জ্বলাবলৈ বুলি গৈ আছোঁ। আৰু এতিয়া যে কৈছিলোঁ ৰঙা ফিটাৰ কথা, সেয়া আমি আগতেও বান্ধিছোঁ, পাহৰি গৈছিলোঁ মই। আকৌ আজিও বান্ধিম বুলি ভাবিছোঁ। তাকে এতিয়া চাকি ধূপ জ্বলাই লওঁগৈ আৰু। এইফালে মই গামোচাকেইখন উলিয়াই লৈছোঁ চবলৈকে, কাৰণ মন্দিৰলৈ আহিছোঁ যিহেতু গামোচাখন লাগিব, সেইকাৰণে উলিয়াই ল'লোঁ। এইফালে চাকি ধূপ জ্বলাবলৈ চাকি সজাই লৈছোঁ কলপাত পাৰি, আৰু তামোল পানো দিব লাগিব। ইয়াত মই এনেকৈ ভইচ অভাৰ কৰি দিছোঁ, তেতিয়া ক'বলৈ অকণমান অসুবিধা হ'ল আৰু সেইকাৰণে। এইফালে সকলোৱে চাকি ধূপ জ্বলাই আছে, মোৰ জ্বলাই হৈ গ'ল। তাকে অকণমান দেখাই দিছোঁ আৰু। এইফালে বা ভিনদেউ আহিছে। এইফালে ইয়াত এয়া শৰাইখিনি ভাল কৰি দিব, মানে কাটি কৰি দিব চাগে, জানো পাহৰি থাকিলোঁ। ফেব্ৰুৱাৰীত আহিছিলোঁ, আকৌ এতিয়া জুনত আহিছোঁ, জুলাইত। আজি জুলাই 1 তাৰিখ। এইফালে ভিনী, তাৰপিছতে ভাগিন পোৱালি আৰু এয়া নৱকান্ত সিহঁতি গৈ আছে এফালে। আৰু মই মানে আগতে যিমানবাৰ আহিছোঁ চববাৰে দেৰি হৈছে দেই অহা। তাৰপিছত এইবাৰহে মই ফাৰ্ষ্ট টাইম, মানে জীৱনত ফাৰ্ষ্ট টাইম মানে মন্দিৰলৈ ইমান সোনকালে আহিছোঁ। মানে আগতে যিমান আহোঁ মানে দেৰিয়ে হৈ যায়, মানে 10টা 11টা 12টা বাজে আগতে। এবাৰহে সোনকালে আহি পাইছোঁ। গাইছ এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু গেটৰ ওচৰত ৰখি আছোঁ। সেইফালে বা ভিনীহঁতে আহি আছে। আজি ভিডিঅ' ইমান কৰাই হোৱা নাই। গাইছ এইফালে বস্তু চাই আছোঁ। গাইছ এতিয়া আমি কিবা এটা খাবলৈ আহি আছোঁ। ক'ত গ'লগৈ মানে? এইফালে আমাৰ পৰঠা আহিলে, এতিয়া আমি খাম। বোৱা দিয়ে টেবুলতহে উঠিছে।
সেইফালেদি খাই আছে মই খাই লওঁ গাইছ এইফালে আঙঠিটো ল'লোঁ কেনেকুৱা লাগিছে ক'ব এইফালে বায়ু ল'লে সেইটো লফ লিখা আছে ইয়াত আৰু কেইটামান বস্তু ল'লোঁ আৰু সৰু সুৰা গাইছ কালি ভিডিঅ'টো এণ্ড কৰিবলৈ নহ'ল মনে নগ'ল ভিডিঅ' কৰিবলৈ একদম এলাহ লাগিলে চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদিহে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছোঁ বাই বাই আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে